আজি মোৰ মাহেকীয়াৰ প্ৰথমটো দিন, কিন্তু কিয় আৰু এই মাহেকীয়াৰ সময়তো মই ভয় কৰা নাই বগা ড্ৰেছ পিন্ধি জঁপিয়াবৰ কাৰণে, কাৰণ মই ব্যৱহাৰ কৰিছোঁ এভাৰটিনৰ পিৰিয়ড কেয়াৰ ডিছপ'জিবল পিৰিয়ড পেণ্টি, যোনটো 100% নেচাৰেল হয়, লগতে আপোনাৰ 2x ফাষ্টাৰ এবজৰ্পশ্যন হয়, যাৰ কাৰণে আমাৰ পিৰিয়ডত ওলোৱা ব্লাডখিনি বাহিৰত লিকেজ হোৱাৰ পৰা ৰক্ষা কৰে আৰু অতি সহজে 2x ফাষ্টাৰ ব্লাডখিনি এবজৰ্ব কৰি লয়। বিশ্বাস কৰক, এই গৰমৰ দিনত অন্য ষ্টেফি নাইবা কাপোৰ লোৱাৰ কাৰণে বহুত সমস্যা দেখা দিয়ে, কিন্তু আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাওক এভাৰটিনৰ এইটো ডিছপ'জিবল পিৰিয়ড কেয়াৰ পেণ্টি আপোনালোকক 100% সুখী কৰি ৰাখিব আৰু এইটো 100% যিহেতুকে নেচাৰেল হয়, দামটোও বেছি নহয়। আপুনি যদি ক'ৰবাত লং জাৰ্ণি কৰিব বিচাৰে, ক'ৰবাত দূৰত যাব বিচাৰে, তেতিয়াহ'লে এইটো পিন্ধি যাওক, আপোনাৰ গোটেই দিনটোৰ কাৰণে চিন্তা নাথাকে। ইয়াৰে লিংক মই ওপৰত অহা স্কেনাৰ ক'ডটো স্কেন কৰিলেও পাব, ফ্লিপকাৰ্ট, এমাজন, মিছ'ৰ নহয় বা মই কমেণ্ট ছেকশ্যনতো ইয়াৰে লিংক দি দিছোঁ, আপোনালোকে কিনি ল'ব দেই।